এদিন এজন ল'ৰাই মাকক সুধিলে, মাতৃৰ মৰম আৰু প্ৰেমৰ মাজত কি পাৰ্থক্য? মাকে উত্তৰ দিলে। তেতিয়া মাকে পুতেকক ক'লে, পুত্ৰ, মোক কেতিয়াও পাহৰিব নোৱাৰা কথা মোক প্ৰতিশ্ৰুতি দিয়া। সেই ল'ৰাটো সৰু হ'লেই এজন ছোৱালীৰ প্ৰেমত পৰে। এদিন ছোৱালীজনীয়ে ল'ৰাটোক কয়, মোক প্ৰতিশ্ৰুতি দিয়া যে তুমি মোক কেতিয়াও পাহৰিব নোৱাৰা। ল'ৰাটোৱে কয় যে মই মোৰ প্ৰাণ দিম, কিন্তু তোমাক পাহৰি নাযাওঁ। তাৰ পিছত তেওঁলোকৰ বিয়া হয়। বিয়াৰ কেইবছৰমানৰ পাছত এদিন ল'ৰাটোৰ মাক আৰু পত্নী বৰ অসুস্থ হৈ পৰে। সেই ল'ৰাটোৱে যেতিয়া সিহঁতক ডাক্তৰৰ ওচৰলৈ লৈ যায়, আপোনাৰ মা আৰু পত্নীৰ এটা বৃক্ক লৈছে। আপোনাৰ এটা বৃক্ক দান কৰি মাক আৰু পত্নীক বচাব পাৰিব। কিছুদিন পিছত ল'ৰাটোৰ মাক আৰু পত্নী ভাল হ'লে। তেওঁলোকে ডাক্তৰক সুধিলে, আমাক কিডনী দিয়াজন কোন? ডক্তৰে ক'লে, আপোনাৰ স্বামীয়ে কিডনী দিলে। আৰু মাকক ক'লে, ল'ৰাটোৱে কিডনী দিলে। এই কথা কোৱাৰ পাছত ডাক্তৰে ল'ৰাটোৰ মাকক এখন চিঠি দিয়ে। মাকে সেই চিঠিখন পঢ়িলে। তাত লিখা থাকে, মা, মই সেই ছোৱালীজনীক বৰ ভাল পাওঁ। সেইবাবে মা, মই তেওঁক মৰি থকা দেখিব পৰা নাছিলোঁ। আৰু মা, তুমি মোক জন্ম দিছা, গতিকে তোমাৰ মৃত্যু হোৱা কেনেকৈ দেখা পালোঁ। মা, মই মোৰ প্ৰতিশ্ৰুতি পূৰণ কৰিলোঁ। আৰু মা, যেতিয়াই মোৰ কবৰলৈ আহিবা, তেতিয়া মাত এটাই শুনিবা, তোমাৰ মৰম এতিয়াও জীয়াই আছে।